হেল্ল' এভৰিৱান, আপোনালোকক সকলোকে আকৌ এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিলোঁ। ৰাতিপুৱা শুই উঠি গাখীৰ বিস্কুট এনেকৈ খালোঁ। আৰু হোষ্টেল বা পিজিত থাকিলে এনেও স্কিন কেয়াৰ আৰু হেয়াৰ কেয়াৰ কৰা নহয়, সেইকাৰণে ঘৰত আহি ভাবিলোঁ অকণমান স্কিন কেয়াৰ কৰোঁ। আকৌ মই এটা তেলো বনালোঁ। আগতে বাৰু এই তেলটো মই ইউজ কৰি পাইছোঁ, ইউটিউবত চাই শিকিছিলোঁ মই তেলটো বনোৱা। আপোনালোককো বাৰু দেখাম কেনেকৈ বনাইছোঁ, আৰু আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব দেই। মই নাৰিকলৰ তেল লৈছিলোঁ, 3টা বটল লৈছিলোঁ, 2টা সৰু সৰু আৰু এটা অকণমান ডাঙৰ। তো এইখিনি ভালকৈ ধুনীয়াকৈ গৰম হ'ব দিছোঁ। তাৰপিছত লৈছিলোঁ পিঁয়াজ, মিঠি গুটি আৰু জবা ফুল, আৰু তাৰ লগত লৈছোঁ নৰসিংহৰ পাত। তো সেইখিনি ভালকৈ মই সেই তেলখিনি গৰম হোৱা তেলখিনি দি দিছোঁ। আৰু যেতিয়া এই বস্তুখিনি কালাৰটো চেঞ্জ হ'ব, অকণমান ব্ৰাউনিছ কালাৰ টাইপ হ'ব, তেতিয়া আপুনি এইখিনি নমাই দিব। নমাই দি পিনে অকণমান ঠাণ্ডা হ'ব দিব। তাৰপিছত এটা কণ্টেইনাৰ এটা ল'ব, প্লাষ্টিকৰো ল'ব পাৰে, আইনাৰো ল'ব পাৰে। লৈ পিনে সেইখিনি ভালকৈ চেকনিৰে চেকি ল'ব। আৰু সঁচাকৈ কৈছোঁ, আপোনালোকে লগাই চাবচোন, মোৰ কিন্তু বহুতখিনি চুলি সৰা কমিছে। এতিয়া মই লাগিলোঁ আকৌ ভাত বনোৱাত, যিহেতুকে মা ওলাই গৈছে, সেইকাৰণে ভাবিলোঁ ভাতটো ময়ে বনাওঁ, মা আৰু আহি বনাই থকাতকৈ। আৰু আমাৰ ঘৰত ইমান ধুনীয়াকৈ গোলাপ ফুলবিলাক লাগিছে নহয়। আৰু আপোনালোকে জানেনে, এটা ফুল আছে নহয়, সৰস্বতী ফুল বুলি কয়। সৰস্বতী পূজাৰ টাইমতহে বোলে ফুলে। এইয়া মানে সৰস্বতী পূজা আহি আছে আৰু। দাদা আৰু মই ইভিনিং ওলাই গ'লোঁ মামাহঁতৰ ঘৰত। আৰু মই বহুত দিনৰ মূৰত ঘৰত আহিছিলোঁ, সেইকাৰণে মামাহঁতে ভাত খাবলৈও মাতিলে। তাৰপিছত আমি ইভিনিং ওলাই গ'লোঁ। এই পোৱালীকেইজনীক দেখিছেনে, ইমান উৎপাত নহয়, কিন্তু ইহঁতক দেখিলে আমাৰ সৰুকালৰ দিনবোৰ মনত পৰে। সেই দিনবোৰ যে ইমান ভাল আছিলে। আৰু ইহঁতক বোলে ফটো উঠাই দিব লাগে, দুজনীকো ফটো উঠাই দিলোঁ। সঁচাকৈ ক'বলৈ গ'লে সৰুকালৰ দিনবোৰ যদি আকৌ ঘূৰি আহিলে হয়, ইমান ভাল আছিলে। তাৰপিছত মামীয়ে আমাৰ কাৰণে ভাত বাঢ়িলে। তাৰপিছত দাদা আৰু মই ভাত খাই উভতি আহিলোঁ, আৰু ককা আমাক চাই আছে। এই ভিডিঅ'টো নেক্সট দিনাৰ হয়। আৰু মই সঁচা কথা কওঁ, মানে এনেকুৱা একো প্লেন হোৱা নাছিলে যে মই মোবাইল এটা ল'ম। জাষ্ট মোৰ মোবাইলটো বেয়া হৈছিলে কাৰণে ভাবিলোঁ যে লৈয়ে লওঁ এটা। সেইকাৰণে দাদাৰ লগত ওলাই গ'লোঁ মোবাইল ল'বলৈ। কিন্তু আনএক্সপেক্টেড মানে মই আইফোন দি দিলে। মই ক'ব নোৱাৰোঁ আপোনালোকৰ মোৰ কেনেকুৱা ফিল হৈ আছিলে তেতিয়া। থেংক ইউ দাদা ফৰ এভৰিথিং। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে, প্লিজ লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব, এণ্ড ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ফৰ দ্য ৱাচিং।